গাইছ মাস্কখন খুলি লৈছোঁ। তো আমি গৈ আছোঁ এটা ধুনীয়া জেগাত, মানে দৰঙৰ দুটা ঐতিহাসিক পুখুৰী আছে, লখিমপুৰ পুখুৰী আৰু বুঢ়ীনগৰ পুখুৰী। আৰু আপোনালোকে চবে গম পায় যে ডিম্পুদাৰ ঘৰো তাতেই, মানে অৰিজিনেল দৰং ডিষ্ট্ৰিক্টত। তো তেওঁৰ জেগালৈকে গৈ আছোঁ এতিয়া। তো ষ্টে টিউন উইথ আছ গাইছ। তো গাইছ চাওক, আমি যিটো দিনত ওলাইছোঁ তো মানে বতৰটো ইমান বেয়াও নহয়, ডাৱৰীয়াও নহয়। আৰু মানে এই গাইছ পুৱা বহুত অসুবিধা হ'ল। মানে ইহঁতে আমি য'ত যাম বুলি কৈছিলোঁ তাতে যাম বুলি নক'লে সিহঁতে, ক'লে যে বেলেগ প্লেচত যাম। তো মোৰ খং চং উঠি গ'ল, তাই পেলাই মই ক'লোঁ নাযাওঁ নেকি। তো এই 8টাত যোৱা মানুহ এতিয়া 11টা বাজিলেহি। তো দেৰিকৈ হ'লেও আমি গৈ আছোঁ এতিয়া। এই লাহে লাহে এই গাইছ এতিয়া এক্সিডেণ্ট হ'ল হয় আমাৰ। এই ছাগলীৰ এই ছাগলীকেইটা দেখিছে নহয়, ছাগলীৰ ৰছীডাল মানে গাড়ীডাল সোমাই গৈছিলে। তো সাৱধান গাইছ বহুত এইবিলাক গাড়ী চলাওঁতে, আৰু গম পায়ে আছে এক্সিডেণ্টবিলাক হৈ আছে বহুত। তো গাইছ আমাৰ গাড়ীত তেল শেষ হ'ব হ'ল এতিয়া। এই ইয়াৰ গাড়ীত তেল শেষ হ'ব গাইছ এতিয়া। তো আমি আগত যাই তেল ভৰাম। তো কোনফালে যাবি এতিয়া? যৌ তো আমি চাওক 3খন বাইক আহিছোঁ, আমি 6জন। এই কোনফালে তেল ভৰাই যোনফালে যাওঁ। তো গাইছ ব'লক আমি তেল ভৰাব যাওঁ। মুখাৰত আছে, সিহঁতৰ তেল নাই। গাইছ এইফালে চাওক কি হেলমেট, এইটো হেলমেট নহয় ইয়াত পূৰা খলক জলক হৈ গৈছে হেলমেটটো। এই গাইছ এই তেল ভৰাই পেলাই সিহঁতটো থাকি গ'ল। আমি বহুতখিনি আগুৱাই আহিলোঁ, এতিয়া তাহাঁত অহা নাই। আমি একে জাষ্ট জেগালৈকে গৈ থাকিম, আৰু সিহঁত বোলে আহি আছে। আৰু কি গম নাপাওঁ এতিয়া, পিছত থাকিলে নে এই ফোনো কৰা নাই, আহি আছে। আমি জেগা লগ পামগৈ, আৰু ৰাস্তাত কিবা হয়তো দেখাম, আৰু যদি একো নহয় দেখা নাপাব আপোনালোকে, আৰু চিধাই একদম জেগাত গৈ পাব আপোনালোকক পূৰা লগ পাম। চাওক আমাৰ বিকাশৰ হেলমেটটো কেনেকুৱা, টাটা আছে টাটা। গাইছ এইটো মোৰ দেউতাৰ হেলমেট। ইয়াৰ মাথাটো সৰু গাইছ, ইয়াৰ মাথাটো হেলমেটটো হোৱা নাই। তো গাইছ অলপ জলক হৈ আছে, হামঠি দাম দিয়া লগা হৈছে গাইছ পূৰা ইয়াক আজি। তো এইটো চাওক এবাৰ ভালকৈ চাই লওক ভালকৈ। এই ভিডিঅ' আমি ব্লগিং কৰিব পাৰি। আছিলোঁ ৰখি পেলাই ইয়াতে বহুত দেৰি কৰিলে। এই ইমান দেৰি কিয় কৰিলি, শিখৰ বা এইবিলাক বেয়া বস্তু। ইংলিছ মেকাৰ ভাল লাগছে, মজা যো তামাম গাঁৱৰ মাজে মাজে গৈ আছোঁ, কোনফালে আছে একো গম চম নাপাওঁ। এইফালে চাওক বা বহুত ভিতৰ ৰাস্তা এইফালে, এইটো কোনফালে লৈ আহিলে গম নাপাওঁ, কিন্তু জেগাত পাওঁগৈ। কিন্তু গাইছ তামাম বেলেগ জেগাতে একদম বহুত ভিতৰৰ জেগা ৰাস্তা এইফালে। সেই গাইছ আমি এতিয়া পূব লখিমপুৰ পালোঁ আহি, এটা ভিতৰৰ জেগা এইখিনি, আৰু পামগৈ আমি সেই ডেষ্টিনেশ্যন। এইফালে চাওক এইটো এটা বেলেগ পুখুৰী, আমি যিটো দেখা পাইছোঁ সেইটো নহয় বাৰু। তো জেগাখিনি ভাল লাগিল, সেইকাৰণে ৰখিলোঁ আমি ইয়াত অকণমান, আৰু অলপ ফটোশ্বুট হ'ল। তো এতিয়া আমি যাওঁ জেগাত গৈ দেখাই চাবলৈ কি হয়। ইয়াৰ পৰা যাওঁ এতিয়া, আৰু জেগাত যামগৈ এতিয়া বঢ়িয়াকৈ। জেগাখিনি কিন্তু ধুনীয়া, বহুত ভিতৰৰ জেগা, গাঁৱৰ মাজে মাজে আহিলোঁ আমি। তো চাই থাক মজা। এইটো কি ভাই, এইটো লখিমপুৰ পুখুৰী পাই গ'লোঁ গাইছ আমি। চাওক এইফালে বা কি মজা, আৰে ভাই চাহাব। গাইছ মজা লাগি আছে আমাৰ পূৰা এতিয়া। এই কিমান ডাঙৰ পুখুৰী এইটো, দৰং ডিষ্ট্ৰিক্টৰ নামনি অসমৰে চবতছে ডাঙৰ পুখুৰী হয় এইটো। তো চাওক আমাৰ লগত চাই থাকক, কি ভিউ। ভাই চাহাব। তো গাইছ আমি লখিমপুৰ পুখুৰী পাই গ'লোঁ। সেই আপোনালোকে দেখিলে অকণমান দেখালোঁ ৰাস্তাৰ পৰাই, কিমান ধুনীয়া ভিউ, আৰু কি বতাহ দি আছে ন, বহুত মজা লাগি আছে গাইছ। তো চাই থাকক আমাৰ লগতে, ভিডিঅ'টো এনজয় কৰি থাকক। ৰে
দেখা পালে লখিমপুৰ পুখুৰী আহিবলৈ এইফালে তো আপোনালোকে এইটো চাওক আমাৰ কাষেৰে বহুত ডাঙৰ পুখুৰী হয় এইটো নামনি অসম মানে দৰং ডিষ্ট্ৰিক্টৰ খুব ডাঙৰ পুখুৰী আপোনাৰ আৰু এটা পুখুৰী আছে বুঢ়ীনগৰ বুলি সেইটো দেখাম যদি পাৰোঁ যাবলৈ পাওঁ তেতিয়া দেখাম সেইটো পুখুৰী তো এইটো চাই লওক ইয়াতে এইটো বহুত ঐতিহাসিক পুখুৰী এটা ডাঙৰ পুখুৰী এইটো এটা তো আমি অকল পুখুৰীয়ে নহয় ইয়াৰ মানে যিটো এখন বহুত ধুনীয়া কৰিছে চাওক এইফালে ফুলনি টাইপ আছে এইফালে তো গাইজ চাওক আমি এইফালে এই খটখটিৰ ওচৰলৈকে আহিলোঁ আৰু বহুত ডাঙৰ পুখুৰী হয় একদম নামনি অসমৰ মানে দৰং ডিষ্ট্ৰিক্ট আৰু নামনি অসমৰ আটাইতকৈ ডাঙৰ পুখুৰী এইটো লখিমপুৰ পুখুৰী আৰু জনশ্ৰুতি মতে মই ভালকৈ গম নাপাওঁ যিখিনি জানো সেইখিনিয়ে কওঁ আপোনালোকক মানে ৰজা আৰিমত্ত মানে ধৰ্মনাৰায়ণ আছিলে ধৰ্মনাৰায়ণ ৰজা কোচ ৰজা ধৰ্মনাৰায়ণৰ দিনতে মানে এই অঞ্চলত পানীৰ অভাৱ হৈছিল আৰু সেইকাৰণে তেওঁ পানীৰ অভাৱ দূৰ কৰিবৰ কাৰণে এই অঞ্চলত ডাঙৰ পুখুৰী খন্দাইছিলে আৰু এটা জনশ্ৰুতি আছে কিবা লক্ষ্মীনাৰায়ণে কোনোবা এজন পুৰোহিত আছিলে কিবা তেনেকৈ তো তেওঁৰ নামৰ পৰাই লখিমপুৰ বুলি জনাজাত আছে পুখুৰীটো আৰু আপোনালোকে চাব পাৰে কিমান ধুব পুখুৰীটো আৰু মানে ইয়াত ভিউজ চাওক বহুত ধুনীয়া হয় আৰু ইটো মূৰৰ পৰা সিটো মূৰলৈকে মানে ডাঙৰ শিৱসাগৰত যেনেকুৱা জয়সাগৰ শিৱসাগৰ পুখুৰী আছে ঠিক তেনেকুৱাই তাতকৈ সৰু বাৰু অকণমান কিন্তু চাওক আৰু ইয়াত মীন পালনো কৰা হয় গাছ ইয়াত মীন মহল এটা আছে এইফালে ওপৰত চাওক আৰু গাছ সেইফালে মোৰ লগৰ এটা পিছফালে গোটেইদিন থিয় হৈ আছে এইফালে গোটেইটো মীন মহল এটা কাৰ্যালয় আছে ইয়াতে আৰু ইয়াত মীন পালন কৰা হয় তো এবাৰ ভিউটো চাওক মোৰ লগত আপোনালোকে গাইজ তাতে এখন নাও দেখিছোঁ গম নাপাওঁ উঠিব পাৰি নে নোৱাৰি ক'ত পাৰি হা তাৰ পাৰি নেকি উঠবি নেকি উঠবি তো গাইজ গম নাপাওঁ মানুহো নাই দেখোন ইয়াতে উঠিব পাৰি নোৱাৰি যদি পাৰি উঠিলোঁ হয় এবাৰ তো চাওঁ ৰ'ব যদি উঠিব পাৰে আপোনালোকক দেখাম আৰু যদি নোৱাৰে দেখা নাপায় একচৰত আপোনালোকে মানে কি ক'ম গাইজ বহুত ধুনীয়া লাগিছে আৰু যি বতাহ মাৰি আছে বহুত সুন্দৰ পৰিৱেশ ইয়াতে আহি পেলাই ভাল লাগিছে আৰু এইফালে চাওক একদম পূৰা পানীয়ে এইটো চাওক এই পানী পূৰা একদম খলখলা গাইজ নাৱৰ কথা কৈ আছিলোঁ উঠিব বুলি আমাৰ এই ল'ৰা ছোৱালীকেইটা পালে গৈ এইফালে আৰু কৃষ্ণ খুৰাই ব্লগ বনাই আছে তাহাঁতক কৈছোঁ উঠিব নালাগে বুলি মানে ভাবিছিলোঁ উঠিব পাৰিম বুলি কিন্তু কোনো মানুহ চানুহ নাই ইয়াতে তো সেইকাৰণে আমি সেইখিনি ঘাটৰ পৰা সেইটো ঘাটৰ পৰা ইয়ালৈকে আহিলোঁ অকণমান এইখিনিত তো আমি নাৱত উঠিব অকণমান এতিয়া কি হ'ল তো দুখন নাও এইখন কি তো এখন ডুবি আছে ইয়াতে এইখন কি নাজানো এইখন টানি আছে এইবিলাক পূৰা ইয়াতে লাহে লাহে ভাই এইবিলাক নকৰিবি দেই ভাই ৰাজহুৱা প্ৰপাৰ্টি এইবিলাক যাই আছোঁ চাওঁ নুঠো মই এনেই যাম তো চাওঁ উঠে দে তো গাইছ এইফালে আহিলোঁ আমি নাৱত উঠিম এতিয়া এই গাইছ ভয়ে নাৱত উঠিছোঁ আহি আমি এইফালে চাওক ভয়ে নাৱত এই ক'তো দেখাই নাপায় দিয়ক এই কেমেৰা ক'ত কি হ'ল এইফালে নাৱত উঠিছোঁ আমি লাহে লাহে বম পিছল দেই বম পিছল মা কচম কি পিছলে গাই ইয়াতে বহি লওঁ পুৰা ভাই চাহাব এইফালে মই নাৱত উঠি ল'লোঁ এইফালে পূৰা আহি চাওক কি মজা পূৰা মই এতিয়া নাও বাই আছোঁ এইফালে বৈঠা দি পূৰা পানী উঠি আছে গাইছ কিবা কাৰণে যদি মাজত যাওঁ হ'ল আৰু মই বেলটি যাম এনেই 50 কেজি বেলুন দুপাকালিতো বৈ কিনি নাথোৱে হাতী তল পাতি বম তল যাম ইয়াতে মই পূৰা গাইছ বৈঠা মাৰো যাই আছে নেকি নাই যাব নাই হৈ গ'ল কাট মই ফটো উঠি আহিলোঁ ভয়ে হা এই মূৰলি কিন্তু বঢ়িয়া হ'ব হা মজা ফটো মাৰিলোঁ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে ফেচবুক ইনষ্টাগ্ৰামতো চাব তো গাইজ এটা বহুত জমনি আছে কি মই বহুতখিনি মানে ব্লগিং কৰি আছোঁ কিন্তু মই এই ভিডিঅ'ৰ অন চুইচটো কৰা নাছিলোঁ তো মানে কিছুমান কথা এনেই গ'ল আকৌ দুবাৰ ল'ব লগা হৈছে তো লখিমপুৰ পুখুৰী আমাৰ ইয়াত হৈ গ'ল ইয়াৰ পৰা আমি এতিয়া যাওঁ বুঢ়ীনগৰ পুখুৰীত সোমাব পাৰোঁ যদি তাতে যাম তো এইটো কিবা হাঁহি আছে কি আহিছা কৈছোন কি আহিছা কোনটো আচলতে ইমানে তো গাইজ ইহঁতে মোৰ হোৱাটছআপৰ ষ্টেটাছ হাঁহি আছে তো হ'ল আমাৰ ইয়াৰ পৰা
এতিয়া যাওঁ তো যদি বুঢ়ীনগৰ যাওঁ দেখাই আছে আপোনালোকক তো চাই থাকক আমি যাম ইয়াৰ পৰা তো গাইছ হৈ গ'ল চব কাম ইয়াত আমি যাওঁ এতিয়া ইয়াৰ পৰা আগত ইহঁত গুচি গ'ল কৃষ্ণপুৰা আছে আগত আৰু গোবিন্দ এইফালে ভাইটি আৰু জিন্তু আছে এইফালে বিকাশ আৰু মই তো গাইছ এই ব্লগটো ইমানতে আছিলে যদি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু ডেছক্ৰিপশ্যনত লিংক দিয়া আছে ইনষ্টাগ্ৰাম ফেচবুকৰ ফটোবিলাক গৈ লাইক কৰিব আৰু মোক ফ'ল' কৰিব টিল দেন টাটা এণ্ড বাই বাই এণ্ড টেক কেয়াৰ গাইছ বাই বাই